সাধাৰণতে মোবাইল ফোন বা স্মাৰ্টফোনবোৰ গৰম হয় কিন্তু কেতিয়াবা এই গৰম হোৱাটো ইমানেই বেছিকৈ হয় যে ফোনটো আমাৰ কাৰণে ইউজ কৰা ৰিস্কি হৈ যায় কেতিয়াবাতো ব্লাষ্টো হৈ যায় হয় বন্ধু আপোনালোকে চাগে নিশ্চয় খবৰ শুনিছে যে মোবাইল ফোন ব্লাষ্ট হৈ পেলাই মানুহ মৰিছে বন্ধুসকল আজি এই ভিডিঅ'ত আমি এই বিষয়ে মাতিম ফোন কিয় গৰম হয় আৰু গৰম হ'লে আমাৰ কি ষ্টেপ ল'ব লাগিব আৰু কোনটো টেম্পাৰেচাৰ বা কোনটো তাপমাত্ৰা আমাৰ ফোনৰ কাৰণে সেফ আছে বন্ধুসকল আপোনালোকে যদি মোক জানে নাইবা এইটো চেনেলত নতুন আহিছে মোৰ নাম আৰিফ আৰু আপোনালোকে চাই আছে আপোনালোকৰ এই চেনেল দ্য আছামিজ গাই যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ তলত ছাবস্ক্ৰাইব বটনত ক্লিক কৰি পেলাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সাইডত যোনটো ঘণ্টি আছে তাতো প্ৰেছ কৰিব তেতিয়া আপোনালোকে মোৰ ইমান ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ তথ্যমূলক ভিডিঅ'বোৰ সবতছে সোনকালে পাই থাকিব বন্ধু বলক বন্ধু আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বন্ধুসকল সাধাৰণতে আমাৰ ফোনবোৰ কিয় গৰম হয় জানেনে আমি সদায় এইবোৰ কাম কৰি থাকোঁ আৰু এইবোৰ কামৰ কাৰণে আমাৰ ফোনবোৰ গৰম হয় যেনে যেতিয়া আমাৰ ফোনটো ডাইৰেক্ট ছানলাইট মানে ডাইৰেক্ট ৰ'দৰ সন্মুখত গৈ পেলাই যদি ফোনটো ইউজ কৰোঁ তেতিয়া আমাৰ ফোনটো গৰম হয় যদি আমাৰ ফোনটো আমি গাড়ীৰ ভিতৰত AC অন নকৰাকৈ বা গাড়ীৰ গ্লাছখন লগোৱা আছে বাহিৰত বা ভিতৰত পুৰা গৰম হৈ আছে তেনেকুৱা সিচুৱেশ্যনত যদি আমি আমাৰ ফোনটো ইউজ কৰোঁ তেতিয়া গৰম হয় যেতিয়া আমাৰ ফোনটো আমি চাৰ্জত লগাই পেলাই ইউজ কৰোঁ তেতিয়া আমাৰ ফোনটো বহুত বেছি গৰম হৈ যায় বন্ধু বা আমাৰ ফোনত এনেকুৱা কিছুমান গেম আছে যোনটো আমি হেভি বা বেছি সময়লৈকে খেলি থাকোঁ বা ইউজ কৰি থাকোঁ আমাৰ ফোনটো তেতিয়া আমাৰ ফোনটো গৰম হয় বন্ধু আৰু এটা ক্ষেত্ৰত আমাৰ ফোনটো বহুত বেছি গৰম হয় কিন্তু আমাৰ হাতত সেই গৰমটো ইমান নালাগে আমি যেতিয়া ডাঠ কিবা এটা কভাৰ মানে ফোনত লগাওঁ তেতিয়া ফোনটো বহুত গৰম হয় হয়তো আমাৰ হাতত ফিল নহয় কাৰণ গৰমটো বাহিৰত ওলাব নোৱাৰে কভাৰটোৱে ৰখাই দিয়ে কিন্তু ফোনটোৰ ভিতৰতে আটকি থাকে সো তেতিয়া কি হয় ফোনটো বহুত বেছি গৰম হৈ যায় বন্ধু এতিয়া কথা হ'ল আমাৰ ফোনৰ কাৰণে কোনটো টেম্পাৰেচাৰ বা কোনটো তাপমাত্ৰা সেফ বন্ধুসকল 50 ডিগ্ৰী সেলসিয়াছ মানে 50 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত আমাৰ ফোনটো সেফ থাকে তাতছে অধিক যদি যায় তেতিয়াহ'লে অলপ ৰিস্কটো বাঢ়ি যায় কিন্তু যদি 60 ডিগ্ৰী সেলসিয়াছ পাই যায় বা তাতছে বেছি হৈ যায় তেতিয়া আমাৰ ফোনৰ কাৰণে বহুত ৰিস্কি হৈ যায় বন্ধু ফোনটো ব্লাষ্ট হোৱাৰ চান্স থাকে বন্ধু তেতিয়া কথা হ'ল আমাৰ ফোনটো আমি কেনেকৈ ৰখাম বা কেনেকৈ আমি আমাৰ ফোনটো বঞ্চিত ৰাখিম গৰম হোৱাতছে বন্ধু সো প্ৰথমতে যদি আমি দেখোঁ আমাৰ ফোনটো যেতিয়া অলপ বেছি গৰম যেতিয়া আমাৰ হাতত লাগে তেতিয়া আমাৰ ফোনটো অলপ সময়ৰ কাৰণে 4-5 মিনিট সময়ৰ কাৰণে ইউজ নকৰাকৈ টেবুলৰ ওপৰত বা ক'ৰবাত ৰাখি থৈ দিম আৰু যদি আমাৰ ফোনটো আমাৰ কাৰণে বহুত বেছি গৰম বুলি লাগি আছে আমাৰ তাত এনেকুৱা মানে ফিল হৈ আছে যে ফোনটো অলপ বেছিয়ে মানে গৰম হৈ আছে তেতিয়া আমাৰ ফোনৰ যিমান ডাটা কানেকশ্যন আছে ৱাইফাই আছে হটস্পট আছে ব্লুটুথ আছে সব কানেকশ্যন অফ কৰিম ফোনটো মানে কমচে কম 10ৰ পৰা 15 মিনিটলৈকে ফোনটো থৈ দিম আমি এটা মুকলি জেগাত যাতে মানে ফোনটো হাৱা আহিব পাৰে বা ফোনটোত হাৱা লাগিব পাৰে আৰু যদি কভাৰ লগোৱা থাকে ফোনটোতে কভাৰটো খুলি আমি টেবুলত থ'ব লাগিব বন্ধুসকল যেনেকুৱাকৈ মই কৈছোঁ যে ডাইৰেক্ট ৰ'দত যদি আপুনি ফোনটো ইউজ কৰে তেতিয়াহ'লে ফোনটো বহুত বেছি গৰম হৈ যায় বন্ধু সো আপুনি ট্ৰাই কৰক আপুনি চেষ্টা কৰক যাতে ডাইৰেক্ট ৰ'দত আপুনি আপোনাৰ ফোনটো ইউজ কৰিব লগা নহয় নেক্সট পইণ্টটো যদি আমি কওঁ তেতিয়াহ'লে এইটো অলপ গুৰুত্বপূৰ্ণ হ'ব কাৰণ এই মিষ্টেকটো আমি সদায় কৰিয়ে থাকোঁ আমাৰ ফোনটোত মানে আমি ইমানেই আজিকালি ফোনৰ লগত ব্যস্ত থাকোঁ যে সদায় মানে ফোনটো টিপিয়ে থাকোঁ অনবৰত ফোনৰ লগত লাগি থাকোঁ সো কি হয় ফোনৰ চাৰ্জ শেষ হ'লে তেতিয়াও মানে আমাৰ ফোনটো ইউজ কৰিব লগা হয় সো চাৰ্জত দিয়ে আমাৰ ফোনটো ইউজ কৰি থাকোঁ সেইটো এটা ডাঙৰ মিষ্টেক হয় ঘোৰ মিষ্টেক হয় বন্ধু ফোনটো যদি আমি চাৰ্জত লগাই পেলাই ইউজ কৰোঁ তেতিয়া ফোনৰ টেম্পাৰেচাৰটো বহুত সোনকালে বাঢ়ে বন্ধু আৰু এটা লাষ্ট যদি উপায় মই আপোনাক কওঁ যে আপোনাৰ ফোনটোত ইণ্টাৰনেল ষ্ট'ৰেজ বেছি আছে কাৰণে আপুনি কেইটামান আনৱান্টেড এপছ যোনকেইটা এপছ বা ছফ্টৱেৰ আপুনি ইউজেই নকৰে সেইকেইটা এপছো আপোনাৰ ফোনত মানে সোমাই থৈ দিছে ইনষ্টল কৰি থৈ দিছে সেইকেইটা এপছ উৰাই দিয়ক কাৰণ এপ্লিকেশ্যনকেইটা কেতিয়া আপোনাৰ বেকগ্ৰাউণ্ডত ৰান হৈ থাকিব আপুনি নিজেও গম নাপাব পাৰে সো সেইটো সময়ত আপোনাৰ বেটাৰীও কনজিউম হ'ব আপোনাৰ ফোনৰ ৰেম কনজিউম হ'ব প্ৰচেছৰ মানে কণ্টিনিউৱাছলি ৰান হৈ থাকিব সো ফোনৰ হিট হোৱাটো স্বাভাৱিক কথা সেইটো সময়ত সো বন্ধু এইকেইটা আছিলে কেইটামান টিপছ আশা কৰোঁ আপুনি টিপছকেইটা ভালকৈ বুজি পাইছে ইয়াতছে যদি অধিক আপোনাৰ ওচৰত কিবা আছে টিপছ তেন্তে প্লিজ কমেণ্ট বক্সত জনাব মোকো জনাব বা বেলেগেও সেই কমেণ্টটো চাই পেলাই নিশ্চয় শিকিব পাৰিব আৰু বন্ধু আশা কৰোঁ আপুনি এই ভিডিঅ'টো ভাল পাইছে যদি পাইছে তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিয়ক আৰু যদি আপোনাৰ চিনাকি এনেকুৱা কোনো মানুহ আছে যোনে ফোন বহুত বেছি ইউজ কৰে আপোনাৰ জনামতে যে একদম লিমিটেডছে বেছি ইউজ কৰে তেন্তে প্লিজ এই ভিডিঅ'টো তেখেতক বা তেওঁক শ্বেয়াৰ কৰিব আজি ইমানখিনি আছিলে বন্ধু আকৌ লগ পাম পুনৰ এবাৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে সুৰক্ষিত থাকক ভাল থাকক বাই